আজিৰ দিনটোত অসমৰ জনগণৰ স্বাভিমানক হত্যা কৰা হৈছিল, অসম চুক্তি নস্যাৎ কৰা হৈছিল। গতিকে আজি এই দিনটোৰ পৰা পুনৰ আমাৰ অসমৰ জাতীয় জীৱনক কৰা অন্যায়, এটা অগণতান্ত্ৰিক সিদ্ধান্ত, অসাংবিধানিক এটা সিদ্ধান্তক আমি বিৰোধিতা কৰি আমি কাৰ দিনটো, কাৰ এই গোটেই যাত্ৰাটো আৰম্ভ কৰিছোঁ। কাৰ দ্বিতীয় পৰ্যায় এটা আৰম্ভ হৈছে আৰু অসমৰ জনগণক যি অন্যায় কৰিছে, আমাৰ ৰাজনৈতিক অধিকাৰ নাইকিয়া কৰিবৰ কাৰণে, মানুহৰ মাজত হিন্দু মুছলমানৰ বিভাজনৰ ৰাজনীতি বীজ সিঁচিবৰ কাৰণে, হিন্দুৰ নামত নাগৰিকত্ব দিয়াৰ কাৰণে যি ষড়যন্ত্ৰ তেওঁলোকে ৰচনা কৰিছে, এই অন্যায়ৰ বিৰুদ্ধে অসমৰ জনগণ জাগিছে, জাগিব। কোনো ধৰণৰ বিনামূলীয়া চাউল আৰু কোনো হিতাধিকাৰী আঁচনিয়ে অসমৰ জনগণৰ ভৱিষ্যতক লৈ কোনো কাৰণে অসমৰ ৰাইজে কম্প্ৰমাইজ নকৰে। ইয়াৰ বিৰুদ্ধে আন্দোলন সংগ্ৰাম চলিব। ইয়াৰ পূৰ্বে কিন্তু আন্দোলন চলিছিলে, কিন্তু এটা সময়ত স্তীমিত হৈ গৈছিলে যে আৰু শ্বহীদৰ পৰিয়ালেও ন্যায় পোৱা নাই। বৰ্তমান চব আন্দোলন কৰোণাৰ কাৰণে স্তীমিত হ'ল, আন্দোলন পুনৰ আৰম্ভ। অন্যায় অন্যায় ইয়াক মই ৰাখিব। আজিৰ পৰা আৰম্ভণি হৈছে নেকি? আজিৰ পৰা আমি কৈছিলোঁ যে আমাৰ ত্যাগৰ পৰা মূল থিমটোৱে হ'ল কাৰ বিৰুদ্ধে আমাৰ সংগ্ৰামী যাত্ৰা আৰম্ভ। আমাৰ অসমৰ জনগণক কৰা যিটো অন্যায়, দিল্লীয়ে কৰা অন্যায়, এই অন্যায়ৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম আৰম্ভ। অসমৰ সংস্কৃতিক আগ্ৰাসন কৰি পেলাইছে। গতিকে ৰাইজ, এই আইনখন জাপি দিয়াৰ পিছত হ'ব পৰা ভয়ংকৰ ভয়াৱহ পৰিৱেশ পৰিস্থিতি আপোনালোকে দেখিছে, বুজিছে, উপলব্ধি কৰিছে। সেই সময়ত কেনেকৈ অন্যায় কৰা হ'ল সেই কথা আপোনালোকে দেখিলে। এনেকুৱা এখন গণতন্ত্ৰ, এনেকুৱা এটা গণতান্ত্ৰিক ব্যৱস্থা এই 11 তাৰিখে আজিৰ দিনটোত যেতিয়া কাখন তেওঁলোকে গ্ৰহণ কৰিছিল, তাৰ 2-3 দিনৰ আগত ইণ্টাৰনেট তেওঁলোকে কাটি দিছিল। ইণ্টাৰনেট কাটি দি তেওঁলোকে যাতে গণসংগ্ৰাম গাঁৱে ভূঞে চাৰিওফালে বিয়পিব নোৱাৰে তাৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰিছিল। তাৰ লগে লগে তেওঁলোকে সেই আন্দোলনৰ সময়ত বিভিন্ন ধৰণৰ হাৰাশাস্তি মানুহৰ ওপৰত কৰিলে। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত প্ৰত্যাঘাত কৰিলে। 5 গৰাকীকৈ মানুহক কাৰোবাক গুলিয়াই, কাৰোবাক মৰিয়াই হত্যা কৰিলে। ছেম ষ্টিফেনৰ নামৰ এটা ফুল কুমলীয়া ল'ৰা, মেট্ৰিক দিব লগা এটা ল'ৰাক শূন্য দূৰত্বৰ পৰা গুলিয়াই দিয়া হ'ল আৰু চৰকাৰে তাৰ বিৰুদ্ধে সেই বিষয়টো সম্পৰ্কত এটা বাক্য, এটা শব্দক আজিলৈকে নকলে।